নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম মোৰ এই চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাব ওলাইছোঁ ইটালিয়ান স্পেচিয়েল চীজ মেক্ৰনি। তেন্তে বলক বেছি পলম নকৰোঁ, কেনেকৈ বনালোঁ চাওঁ আহকচোন। ইয়াতে আমাক লাগিব মেয়নিজ। মেয়নিজটো অপশ্যনেল, আমি ব্যৱহাৰ কৰিব পাৰোঁ নকৰিব পাৰোঁ। গাখীৰ লাগিব, আমুল বাটাৰ, আমুল চীজ লাগিব আৰু মেগী চীজ মেক্ৰনি লাগিব। এতিয়া মেক্ৰনি আপোনালোকে যিকোনো ল'ব পাৰে ব্ৰেণ্ডৰ। এতিয়া ইয়াতে এটা কেৰাহী পাতি দিব, ইয়াতে পানী উতলিব দিছোঁ। তাৰপাছতে পাস্তাখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি বইল আহিব দিম। এয়া মই 1 চামুচ ৰিফাইন তেল দিছোঁ আৰু 2 চিকুটমান নিমখ দি এইখিনি ভালদৰে বইল অলপ আহিব দিম। ঢাকনখন মাৰি পেলাই এইখিনি ভালদৰে বইল আহিব দিম আৰু সিজিব দিম। অন্য এটা বলত মই 2 টেবুল চামুচৰ জোখত গাখীৰ দি দিছোঁ আৰু ইয়াতে মই দিম এনেকুৱা চীজৰ কিউবছ এটা ৰুকি দিম। এয়া এইখিনি চীজ মই এইখিনি বলটোত ঢালি দিম আৰু এইখিনি অলপমান মিহলি কৰি ল'ব। এতিয়া মই ইয়াতে মেগীৰ মেক্ৰনি পেকেটটোত যি সৰু পেকেট এটা আহে তাৰে মছলাখিনি মই ইয়াতে দি দিছোঁ। এইখিনিও ইয়াৰ লগতে গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া চাওক 4-5 মিনিটমান হৈ গৈছে আমাৰ এই মেক্ৰনিখিনি ভালদৰে সিজি উঠিছে। এইখিনি এতিয়া মই চাকনি এখনত পানীখিনি টুকি থ'ম। এতিয়া এই কেৰাহীত মই 2-3 টেবুল চামুচৰ জোখত ৰিফাইন তেল দিছোঁ। আপুনি ইয়াৰ জেগাত অলিভ অইলটো দিব পাৰে আৰু এয়া পিঁয়াজৰ কলি এনেকৈ কাটি দিছোঁ আৰু নহৰু এনেকৈ কুটি দিছোঁ 3-4টামান নহৰু আৰু এইখিনি অলপমান দেৰি ভাজি ল'ব। আৰু ইয়াতে মিহিকৈ কুটি লৈছোঁ অলপমান জলকীয়া, বা আপোনালোকে শুকান জলকীয়াটো মিক্সিত পাউডাৰ কৰিও পাস্তাত দিব পাৰে, কিন্তু এনেকৈয়ে দিছোঁ আৰু মই। এইখিনি অলপ দেৰি এনেকৈ ভাজি ল'ব। এতিয়া আমি ইয়াতে চচখিনি দি দিম, যোনখিনি আমি মিক্স কৰি থৈছিলোঁ এইখিনি ইয়াতে দি দিব আৰু গেছৰ ফ্লেম একদম ল'ত ৰাখিব, নহ'বা গোটেইখিনি জ্বলি যাব। আৰু এইখিনি ভালদৰে অলপমান লৰাই ল'ব আৰু চচটো অকণমান ডাঠ হৈ আহিব লাগিব। এতিয়া দেখিছে চচখিনি আমাৰ ডাঠ হৈ পৰিছে। এয়া ইমানতে আপুনি ৰাখি থ'ব চচখিনি। এতিয়া আমি এই মেক্ৰনিখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে এতিয়া অলপমান লৰাই মেলি ল'ব। গেছৰ ফ্লেম একেবাৰে ল'ত ৰাখিব, অকণমানো হাই নকৰিব বা মিডিয়ামো নকৰিব, একদম ল'ত ৰাখিব। আৰু 1 চিকুটমান নিমখ দিছোঁ আৰু জালুকৰ গুড়ি দিছোঁ 1/2 চামুচ আৰু লগতে আপোনালোকে শুকান জলকীয়াও পাউডাৰটো দিব পাৰে, মই নাই দিয়া। মিক্স কৰি পেলাই ভালকৈ লৈ ল'ব গোটেইখিনি। এতিয়া অন্য এটা কেৰাহীত বাটাৰ 1 চামুচ দি দিছোঁ আৰু ব্ৰেডৰ গুড়ি দিম। ব্ৰেডখিনি এনেকৈ আপুনি মিক্সিত গুড়ি কৰি ল'ব। তাৰপিছত ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা নোহোৱালৈকে ভাজি ল'ম।
এইখিনি হৈ গৈছে দেখিছে আপোনালোকে এটা গেছৰ ফ্লেম অফ কৰি দিব এতিয়া এনেকুৱা এটা লৈ ল'ব কেক টিনো ল'ব পাৰে আপোনালোকে বা এনেকৈও ল'ব পাৰে এতিয়া ইয়াতে পাস্তা অকণমান দি ল'ম প্ৰথমত মই প্ৰথমে অলপমান তেল দি গ্ৰীজ কৰি লৈছিলোঁ এতিয়া ইয়াতে চীজ দিম या चीज अलप ওপৰত ৰুকি দিছো দেখিছে আৰু অলপমান মেক্ৰনি ইয়াৰ ওপৰতে দি দিম আৰু চীজ দিছো ওপৰত ৰুকি দেখিছে আৰু এনেকৈ তৰপকে দি যাব একে ধৰণে আৰু এতিয়া এই ব্ৰেডৰ গুৰিখিনি যে আমি কৰিছিলোঁ সেইখিনি ওপৰত দি দিব ভালদৰে এনে ধৰণে গুটিখিনি দি অকণমান প্ৰেছ কৰি পেলাই এইখিনি সমান কৰি ল'ব আৰু এতিয়া মই এইখিনি কেৰাহী এনেকৈ নিমখ দি এনেকুৱা ষ্টিলৰ ষ্টেণ্ড বা আপোনালোকে বাতি নহবা এনেকুৱা দি পেলাই বেক কৰিব পাৰে আপোনালোকে অভেনতো বেক কৰিব পাৰে এতিয়া মই এইখিনি 20-30 মিনিটৰ কাৰণে বেক কৰিম ভাবিছোঁ কিন্তু 17 মিনিট হৈ গৈছে মই অলপ খুলি চাম এয়া দেখিছে এইখিনি ভালদৰে হৈ গৈছে বেক মই অফ কৰি থৈ দিম বন্ধু বান্ধৱীসকল আপোনালোকে দেখিলে মই কেনেকৈ আজি বনালোঁ ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰা অলপমান মৰম বিচাৰো সেইবাবে সাবস্ক্ৰাইব এটা কৰি দিলে ভাল লাগে তেন্তে আজিলৈ ইমানেই নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম বাই বাই